এগৰাকী ছোৱালীৰ জীৱনত যেনেকৈ বিয়াৰ বিদায় মুহূৰ্তটো দুখৰ হৈ পৰে, ঠিক তেনেকৈ এজন ল'ৰায়ো এগৰাকী ঘৰখনলৈ লক্ষ্মী আনিবৰ বাবে ওলাই যোৱাৰ আগমুহূৰ্তটো দুখৰ হৈ পৰে। মই মোৰ দাদাৰ ক্ষেত্ৰতে দেখিলোঁ, তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সঁচাকৈয়ে যুগ্ম জীৱনৰ আগৰ জীৱনটো আৰু বিয়াৰ পিছৰ জীৱনটো সম্পূৰ্ণ বেলেগ হয়। বাদ দিয়ক, বহুত লেকচাৰ দিলোঁ। দাদা ওলাইছে ঘৰখনলৈ লক্ষ্মী আনিবৰ বাবে, আৰু এইফালে আমাৰ ভণ্টিহঁতো ওলাইছে। মই পিছে নাই যোৱা, কাৰণ নবৌক মই আদৰিব লাগিব, মানে মই ভৰি ধুৱাব লাগিব। এইফালে আহি পাই গ'ল নবৌ, যিহেতু ওচৰতে আছে, মানে হোটেলত গৌৰীসাগৰত। আৰু এয়া হৈছে সামাজিক নিয়ম আমাৰ অসমীয়া বিয়া। বহুত ফূৰ্তি কৰা হয়, গাঁৱৰ সকলো দাদা, ভণ্টি, ভাইটি সকলো মিলি এনেকৈ নবৌহঁতক আগুচিছে, আৰু নবৌ আহি গ'ল, ঘৰখনত ভৰি দিছে, আৰু এয়া বৰমায়ে আদৰিছে। এনেকৈ অসমীয়া সমাজৰ বিয়াবোৰ সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু এয়া মই ভৰি ধুৱাই আছোঁ নবৌক, আদৰণি জনাইছোঁ, যিহেতু নতুন লক্ষ্মী এগৰাকী ঘৰখনলৈ সোমাইছে। আপোনালোকক মই বিয়াৰ ভিডিঅ' দিবই নোৱাৰিলোঁ, যিহেতু বহুত বেছি ব্যস্ত এইকেইদিন, মানে 2টা